হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আছে। মই আজি বিৰূপে অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মানে মই আহিছোঁ এখন নাটকত ৰিহাৰ্চেল কৰিবলৈ। বোলে নাটক কৰিব লাগে, ৰিহাৰ্চেল কৰি আছোঁ আৰু চাব আপোনালোকে মোৰ ভিডিঅ'টি কেনে পাইছে। যদি ভাল পাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নহ'লে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কৈছিলো নহয় মই নয়নক মাৰিম বুলি। এতিয়া সময় আহি বৰ্তমান এই খেলৰ আহিলা হ'ল নন্দিনী। তাৰ বাথাত যিবোৰ পোক সোমোৱাই দিছো প্ৰয়োজনত তাই নয়নক মাৰি পেলাব। সেইকাৰণে ছাৰ ময়ো চতাই দিছো। থানাত কাকো আক্ৰমণ কৰা নাই নেকি? ভাতৰ কাঁইটবোৰ আঁতৰাবৰ বাবে মিছা মাতিবই লাগিব নহয় ছাৰ। ইয়েছ, গুড ছাৰ। সিও কিন্তু কম সাহস কৰা নাই দেই। মানুহ বলিছে। এইবিলাক সাহস নহয় পদ্ম, পাগলামি। আচলতে কোনোবাখিনিত চলিহাই তেওঁৰ পাপৰ শাস্তিহে ভোগ কৰিছে। কথাতে কয় নহয় অহংকাৰেই পতনৰ মূল। হয় ছাৰ। কিন্তু ছাৰ মই এটা কথা বুজি নাপাওঁ। চলিহাৰ ছোৱালীক ধৰ্ষণ কৰা আচল ধৰ্ষণকাৰীজন কোন? আচলতে কি জানা পদ্ম? ধুনীয়া ছোৱালী এজনী অকলশৰে কাষত পোৱাৰ পিছত মৰা লোক সামৰিব নোৱাৰি। সময়খিনি যিহেতু মই নিজেই সজাই লৈছিলো, গতিকে মই সেই সুযোগটো হেৰুৱাব নোখোজিলো। গতিকে ডেকা দেহৰ উত্তেজনা সন্মুখত এজনী ধুনীয়া গাভৰু ছোৱালী কামনাৰ জুই কৰাৰ হেঁপাহ কণ মই তৃপ্তি পালো সেইদিনা। ছাৰ আপুনি কিন্তু বেলেগ মানুহ দেই। এটা ক্লু থাকিব নিদিলে। চলিহাৰ জীয়েকে পাত্তাই নাপালে। পুলিচ হয় পদ্ম। কাৰ চকুত কেতিয়া কেনেকৈ খুলি দিব লাগে মই ভালদৰে জানো। চলিহাটো মৰি থাকিল। এতিয়া সেই চলিহাটো মৰি থাকিল। এতিয়া ধৰ্ষণকাৰী বিচাৰি উলিয়াটো কোনো মাইকালালেই নাই। এক্টিঙে মই কৰিব লাগে, মানে এইখিনি অভিনয় কৰিব লাগে। ছাৰে অলপ আগতে দেখুৱাই দিলে। পাৰিম নে নোৱাৰিম তথাপিতো চেষ্টা কৰি চাম বাৰু। এতিয়া মই ৰিহাৰ্চেলত আহিছোঁ। ৰিহাৰ্চেল মানে কি, মই অকলে মানে ৰিহাৰ্চেল কৰিম বুলি ভাবিছোঁ। হেৰি ঘৰৰ পৰা অলপ ছাইডত আহিছোঁ, ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত। চাৰিওফালে সেউজীয়া ধাননিৰে ভৰা। সিফালে আছে বিলখন, এইটো পাহাৰ, লগতে এইটো চৰাঘৰটো। ইয়াতে বহি পেলাই মই স্ক্ৰিপ্টখনো আনি ল'লোঁ। লগতে এইখন মোৰ ডায়েৰীত মোৰ স্ক্ৰিপ্টখিনি লিখা আছে শ্বৰ্টকৈ। এতিয়া মই ৰিহাৰ্চেল কৰিম অকলে। বা এইটো ভিডিঅ'ত আপোনালোকে এই ৰিহাৰ্চেলখিনি নাপাব, নেক্সট ভিডিঅ'ত পাব। চাব যদি ভাল লাগে। থেংক ইউ। এই টেবলেট খাই চাগে তোমাৰো ভ্ৰম হৈছে। সেইকাৰণে যা তা কথা তুমি বলকিবলৈ লৈছা। যোৱা অলপমান শুই থাকাগৈ। কথাবোৰ অলপ লেহেমীয়াকৈ ভাবি চাব। কথাবোৰ অলপ উমৈহতীয়াকৈ ভাবি চাব। একপক্ষীয়াকৈ ভাবিলে সেইটো শুদ্ধ যেন লাগে। একপক্ষকৈ ভাবিলে সেইটোৱে শুদ্ধ যেন লাগে। পৰিবি মাৰক এৰি দে।
অপৰাধীৰ হাত দুখনেৰে মাৰক অপবিত্ৰ নকৰিবি। হাত দুখনে ধৰোঁতে অপবিত্ৰহে হৈছে। নধৰিলে যে মোৰ ফালি গ'ল হয়। সেইটোৱে হ'ব দিব লাগিছিল। ইমানখিনি চিকিৎসা কৰিলোঁ যিহেতু মই সেইখিনিও কৰিব পাৰিলোহেঁতেন। অন্তত তোৰ স্পৰ্শ লাগি এই মানুহজনী অপবিত্ৰ নোহোৱাকৈ থাকিলেহেঁতেন। তুমি আচলতে অন্ধ হৈছা, অন্ধ। বৰপুত্ৰৰ স্নেহত পৰি অন্ধ হৈ পৰিছা। বিয়াৰ পিছত নিজৰ ঘৈণীয়েকক এবাৰলৈ এই ফেটিত খোজ দিবলৈ লাজ কৰা বৰপুত্ৰৰ স্নেহত পৰি তুমি অন্ধ হৈ পৰিছা। বেমাৰী মাৰ আল পৰচান ধৰিব লগাৰ ভয়ত নিজৰ ঘৰৰ পৰা আঁতৰি থকা বৰপুত্ৰৰ স্নেহত বলীয়া হৈ পৰিছা। এবাৰৰ বাবে হ'লেও যদি মোৰ কথা ভাবিলা হয়, ভাবি সুধিলা হয়, সৰুপৰা তই কিবা বিচাৰিছ নেকি? তেতিয়া হয়তো অকণমান সুখ বিচাৰি মই থানালৈ যাবলগীয়া নহ'ল হয়। কি তই থানাত সুখ বিচাৰি যাও? তই থানাত সুখ বিচাৰি যাও? ইয়াত গালিবোৰ হজম নহয়। ইয়াত গালিবোৰ মোৰ হজম নহয়। সৰুনা, তই কি বিচাৰিছ নকওঁ কিয় মোক? সৰুকুনা, তই কি বিচাৰিছ নক কিয় মোক? তোমাৰ পৰা মোক একো নালাগে মা। তোমাৰ পৰা মোক একো নালাগে মা। মই বিচৰা সকলোখিনি তুমি দিছা। মই বিচৰা সকলোখিনি তুমি দিছা। এতিয়া তুমি মোৰ কথা চিন্তা তুমি মোৰ কথা চিন্তা কৰিব নালাগে। মাকক ধৰি বহুৱাই দিয়ে। লাষ্টতহে বাৰু বহাচোন। বাৰু বহাচোন। পাৰিলে তই সৰুকুনাক বুজাবিচোন। পাৰিলে তই সৰুকুনাক বুজাবিচোন। সিচোন দিনক দিনে বেয়াৰ ফালেহে ঢাল খাই আছে। সিচোন দিনক দিনে বেয়া ফালেহে ঢাল খাইছে। চোৱা মা, চোৱা মা, তুমি এতিয়া আৰু এইবোৰ চিন্তা কৰিব নালাগে। তুমি এতিয়া আৰু এইবোৰ চিন্তা কৰিব নালাগে। মই তাক বুজাম মই তাক বুজাম আৰু মই বুজালে সি বুজি পাব। আৰু মই বুজালে সি নিশ্চয় বুজি পাব। ভদ্ৰ, বুজি পালেতো ভালেই, বুজি পালেতো ভালেই। কিন্তু আকৌ অলপ বেছিকৈ বিষাইছে। বোৱাৰী ভালে আছে নে ডাঙৰ বুঢ়া? আছে দেউতা। আছে দেউতা। কলেজ বন্ধ দিলে পৰিমাণ কলেজ বন্ধ দিলে দুদিনমান থকাকৈ পৰিমাজনীক আমাৰ ঘৰলৈ লৈ আহিবিচোন। হ'ব দিয়া। হ'ব দিয়া। তাইও আহো আহো কৰিয়ে আছে। তাইও আহো আহো কৰিয়ে আছে। এইবাৰ আহি হেনো তাই ককা আইতাকৰ মাজত সাধু প্ৰতিযোগিতা পাতিব। এইবাৰ আহি হেনো তাই ককা আইতাকৰ মাজত সাধুৰ প্ৰতিযোগিতা পাতিব। পিছে পাতিব। পাৰ্টিৰ কাম কেনেকুৱা চলিছে? পিছে তোৰ পাৰ্টিৰ কাম কেনে চলিছে ডাঙৰ বুঢ়া? চলি আছে ঠিকেই। চলি আছে ঠিকেই দেউতা। মা, তুমি মা? আকৌ কিয় উঠি আহিছা? তুমি আকৌ কিয় উঠি আহিছা? মই গ'লো হয় নহয় তোমাৰ ওচৰলৈ। মই গ'লো এখন মই গ'লোৱে নহয় তোমাৰ ওচৰলৈ। দে হ'ব দে না। তই ভালকেও ধৰিব নোৱাৰো নেকি? দুখনে নেকি? দুখন হাততে ধৰিব লাগিব। গোন্ধ পাব। গোন্ধ পাব কাৰণে যোৱা নাই ওচৰত। এনেকে দুইখনতে দি আছে চাচোন। দে অ'কে দে হ'ব দে দিম দে। না অ'কে দে চিটুৱেশ্যনটো ঠিকে আছে। বাবা ডাইলগটো দে। মা, মা তুমি কিয় উঠি আহিব লাগে? তুমি কিয় উঠি আহিব লাগে? মই গ'লো হয় নহয় তোমাৰ ওচৰলৈ। মই মই গ'লো হয় নহয় তোমাৰ ওচৰলৈ। মই গ'লো হয় নহয় তোমাৰ ওচৰলৈ। কিমাননো শুই থাকি? কিমাননো শুই থাকিম আৰু। আহিলো এবাৰ উঠি। আহিলো আৰু এবাৰ উঠি। বাৰু বহাচোন। যিহেতু আমাৰ নাটকখনৰ ৰেপৰ চিন এটা আছে, ৰেপ কৰা চিন এটা আছে, গতিকে সেই চিনটো এতিয়া বৰ্তমান ৰিহাৰ্চেল কৰি আছে। আমাৰ এখেত হৈছে ডাইৰেক্টৰ, আমাক শিকাই আছে আৰু লগতে উপস্থিত আছে মেইন কেৰেক্টাৰ হিৰো খনদা।
এইয়া আমাৰ ৰেপ চিন চলি আছে হেৰি দে হেৰি দে কোন নহয় হেৰি দে অলপ অলপ ভালকেতো মাৰ নাটকৰ হিৰোইন এয়া হৈছে পৰী এয়া ডাইৰেকশ্যন দি আছে ঐ বাবা মই ইয়াত ধৰি পেলাই এনেকে দাঙি দিম নেকি ঐ ডেকা খৰ ধৰচোন